welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেললৈ মই আকৌ এবাৰ স্বাগতম জনাইছো। আজি ভিডিওটো কিহৰ ওপৰত আপোনালোকে থাম্বনেলখন দেখি গম পাইছে। আজি ভিডিওটোত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মেখেলা চাদৰত বিভিন্ন ধৰণৰ কেনেকৈ আপোনালোকে পোষ্ট দিব পাৰে সেই পুৰতে সম্পূৰ্ণ ভিডিওটো হ'ব। বেছি দেৰি নকৰো আহকচোন প্ৰথম পোষ্টটো চাওঁ। আপোনালোকক মোৰ প্ৰথম পোষ্টটো দেখালোঁ। আপোনালোকে যদি মোৰ প্ৰথম পোষ্টটো চাই ভাল পাইছে তেন্তে মোক কমেণ্ট কৰিব। বহুত ইজি হয়, আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। বহুত চিম্পল হয়। এতিয়া আহকচোন ছেকেণ্ড পোষ্টটোলৈ আগবাঢ়োঁ। মোৰ ছেকেণ্ড পোষ্টটো যদি চাই ভাল পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ঘৰত নিশ্চয় ট্ৰাই কৰি চাব। এতিয়া আহকচোন থাৰ্ড পোষ্টটো ট্ৰাই কৰি চাওঁ। 3 নম্বৰ পোষ্টটো যদি আপোনালোকৰ চাই ভাল লাগিছে তেন্তে মোক কমেণ্ট কৰিব। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব, বহুত ইজি হয়। মই আপোনালোকৰ আগত 3টা আজি পোষ্ট দিলোঁ, বহুত চিম্পল হয়। ট্ৰাই কৰি চাব ঘৰত, বহুত ইজি হয়, বহুত চিম্পল হয়। কমেণ্ট কৰি জনাব এই তিনিটাৰ ভিতৰত আপোনালোকৰ কোনটো চবতছে ভাল লাগিলে। আজি ভিডিঅ'টো ইমানেই। আজি মই বহুত চিম্পল পোষ্ট দেখালোঁ। আপোনালোকে যদি আৰু এনেকুৱা ধৰণৰ পোষ্ট চাব বিচাৰিছে তেন্তে মোক কমেণ্ট কৰিব। মই আকৌ পাৰ্ট 2 লৈ আহিম আপোনালোকৰ ওচৰলৈ। যদিহে আজি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু মোৰ চেনেলটো যোনসকল নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। সেয়াই কৈ আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আকৌ আন এটা ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আকৌ আহিম।